বন্ধুসকল চাওঁতেই বহু ঘাত প্ৰতিঘাত আশা নিৰাশাৰে ভাৰাক্ৰান্ত আৰু বিভিন্ন আন্দোলন বিক্ষোভ আৰু প্ৰতিবাদেৰে পৰিপূৰ্ণ লগতে অসমীয়া জাতীয় জীৱনলৈ অহা প্ৰত্যাহ্বান আৰু মানৱ জীৱনলৈ অহা দুৰ্যোগ আৰু সন্তাসেৰে পূৰ্ণ এটি বছৰ 2020 বৰ্ষৰ বিদায় সমাগত 2020 এই বিদায় বৰ্ষটিত কেইটামান ঘটনাই আপোনাৰ মোৰ জীৱনত বাৰুকৈ প্ৰভাৱ পেলাইছে। আহক আজি আমি এই বিদায় বৰ্ষটিত সংঘটিত হোৱা কেইটামান উল্লেখযোগ্য ঘটনাৰ বিষয়ে আমি পুনৰ ৰোমন্থন কৰোঁ, যেন বিদায় বৰ্ষটোত সংঘটিত হোৱা এই কালিমাখনা দিনবোৰ আমি আগন্তুক নৱবৰ্ষত যেন পুনৰাই দেখিবলৈ নাপাওঁ। আগন্তুক নৱবৰ্ষই যেন সকলোৰে জীৱনলৈ সুখ আৰু শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে, তাৰে আশাৰে আহক আমি বিদায় 2020 বৰ্ষৰ কেইটামান উল্লেখযোগ্য ঘটনাৰ বিষয়ে ৰোমন্থন কৰোঁ আৰু আগন্তুক নৱবৰ্ষ 2021ক আমি এই ৰোমন্থনৰ জৰিয়তে আদৰণি জনাওঁ। নমস্কাৰ বন্ধুসকল, মই হলো ভাস্কৰ আৰু আপোনালোকে চাই আছে মোৰ চেনেল কলংপৰীয়া আড্ডা ফাইণ্ডিং দ্য ৰোড। লগতে কলংপৰীয়া আড্ডাৰ সকলো দৰ্শকলৈ কলংপৰীয়া আড্ডাৰ চেনেলৰ তৰফৰ পৰা আগন্তুক নৱবৰ্ষ 2021ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেন্তে আহক বন্ধুসকল 2020 চনৰ কেইটামান উল্লেখযোগ্য ঘটনাৰ বিষয়ে আমি পুনৰ ৰোমন্থন কৰোঁ। বন্ধুসকল 2020 বৰ্ষৰ আৰম্ভণি অসমৰ বাবে বৰ হতাশাজনক আছিল। গোটেই অসমৰ পৰিৱেশ, আন্দোলন, প্ৰতিবাদ, বিক্ষোভ, ধৰ্মঘট, কাৰফিউ আদি অন্যান্য ঘটনাই গোটেই অসমৰ আকাশ বতাহ উত্তাল কৰি ৰাখিছিল। এনে হোৱা মূলতে কাৰণ আছিল যোৱা 4 ডিচেম্বৰ 2019 তাৰিখে ভাৰতৰ গৃহমন্ত্ৰীয়ে সংসদত উপস্থাপন কৰা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, অৰ্থাৎ আমি যাক কেব বুলি জানো। এই বিলৰ প্ৰতিবাদত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পৰিৱেশ পৰিস্থিতি উত্তপ্ত হৈ পৰে। 4 ডিচেম্বৰ 2019ৰ পৰা আন্দোলনে ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ল'বলৈ আৰম্ভ কৰিলে। 12 ডিচেম্বৰ 2019 তাৰিখ এই দিনটো অসমৰ বাবে ইতিহাস হৈ ৰ'ব। এই দিনটোতেই কেবৰ প্ৰতিবাদ কৰিবলৈ গৈ অসমৰ 5জনকৈ তেজাল যুৱকে শ্বহীদ হ'বলগীয়া হৈছিল। এনে এক পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি চৰকাৰে বিভিন্ন স্থানত সান্ধ্য আইন বলবৎ কৰে। তথাপিও কিন্তু অসমৰ ৰাইজ প্ৰতিবাদত শান্ত হোৱা নাছিল। 11/12/2019 তাৰিখ এই দিনটো অসমৰ বাবে সদায় এক কলা দিন ৰূপে চিহ্নিত হৈ ৰ'ব, কিয়নো চৰকাৰে প্ৰতিবাদ ৰুদ্ধ কৰিবলৈ গৈ সমগ্ৰ অসমত এই দিনটোতে ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি পেলাইছিল। অসমৰ লগতে এই সেৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বোৰ ৰাজ্যতে বন্ধ কৰি দিছিল। এনে এক উত্তপ্ত পৰিস্থিতিৰ মাজেৰে অসমৰ ৰাইজে নৱবৰ্ষক আদৰিবলগীয়া হৈছিল। ৰাইজৰ মাজত উৎসাহ আনন্দ পৰিৱৰ্তে হতাশাই বিৰাজ কৰিছিল। চাওঁতে ভোগালী বিহুটি পাইছিলহি, কিন্তু ভেলাঘৰৰ আনন্দ আৰু মেজিৰ উত্তাপ যেন কেবে কাঢ়ি লৈ গৈছিল। গতিকে সমগ্ৰ অসমতে মেজি জুইত কেবৰ দাহ কৰা কাৰ্যসূচীও ৰাইজে গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। সকল বিদায় বছৰটো অন্য এটা উল্লেখযোগ্য ঘটনা আছিল মানৱ জীৱনলৈ কালৰূপে আৱিৰ্ভাৱ হোৱা কৰোণা ভাইৰাছ, অৰ্থাৎ COVID-19। এই কৰোণা ভাইৰাছে সমগ্ৰ বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰে, যাৰ প্ৰভাৱ এতিয়ালৈ নাইকিয়া হোৱা নাই। কৰোণাৰ ফলত সমগ্ৰ বিশ্ব লকডাউনৰ ফালে গতি কৰে। লগতে ভাৰততো 22 মাৰ্চ তাৰিখে জনতা কাৰফিউ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে আৰু 24 মাৰ্চৰ পৰা 21 দিনীয়া পূৰ্ণাংগ লকডাউন গোটেই ভাৰতবৰ্ষত ৰূপায়ণ কৰে। পৰ্যায়ক্ৰমে এই লকডাউনৰ সময়সীমা বৃদ্ধি কৰিবলৈ বাধ্য হ'ল। ইয়াৰ ফলত জীৱন যাত্ৰা বহু আহুকালৰ সন্মুখীন হ'বলগীয়া হয়। অন্যহাতে কৰোণাৰ ফলত লাখ লাখ মানুহে মৃত্যুবৰণ কৰিবলগীয়া হয়। এতিয়াও এই মৃত্যুৰ সংখ্যা বাঢ়িয়ে আছে। এই কৰোণা ভাইৰাছে মানৱ জীৱনক এক নতুন শিক্ষা দি গ'ল। বন্ধুসকল বিদায় বছৰটোত কেইটিমান মৃত্যু ঘটনাই আমাক বাৰুকৈয়ে কন্দুৱাই থৈ গ'ল। তাৰে ভিতৰত উল্লেখযোগ্য কেইটামান হৈছে স্বনামধন্য অভিনেতা ঋষি কাপুৰৰ দেহাৱসান। তেওঁ দেহাৱসান 30 এপ্ৰিল তাৰিখে হয়। ইৰফান খান এজন সুনিপুণ অভিনেতা, তেওঁ 29 এপ্ৰিল তাৰিখে মৃত্যুবৰণ কৰে। ইয়াৰ মাজতে অন্য এটা মৃত্যুৱে গোটেই ভাৰতজুৰি চাঞ্চল্য সৃষ্টি কৰিছিল। সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যু। তেওঁৰ ৰহস্যজনকভাৱে মৃত্যু হয় 14 জুন তাৰিখে।
আৰু অসমৰ অৰ্চনা মহন্ত গৰাকী সুগায়িকা 27 আগষ্ট তাৰিখে তেওঁ দেহাৱসান ঘটে। লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ তৰুণ গগৈদেৱৰ 29 নৱেম্বৰ তাৰিখে দেহাৱসান ঘটে। তেওঁলোকৰ বিদেহী আত্মালৈ মই কলংপৰীয়া আড্ডাৰ তৰফৰ পৰা আত্মাৰ সদগতি কামনা কৰিছোঁ। বন্ধুসকল, এই ঘটনাসমূহৰ লগতে আৰু এটি ঘটনাই ভাৰতৰ খেল জগতত বিতৰ্কৰ সূচনা কৰিছিল। সেইটো হৈছে ক্ৰিকেটত টেষ্ট ক্ৰিকেটত ভাৰতৰ সৰ্বনিম্ন 36 ৰান। 34 ৰানত ভাৰতৰ এটা ইনিংছ সমাপ্ত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। বন্ধুসকল, বিভিন্ন ঘটনা পৰিঘটনাৰ মাজতে উল্লেখ কৰা এই ঘটনাসমূহে সমগ্ৰ ইলেক্ট্ৰনিক মিডিয়াত মানুহৰ জীৱনত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। অন্যান্য বহু ঘটনা পৰিঘটনাৰ মাজৰ পৰা উল্লেখ কৰা ঘটনাকেইটাৰ বিষয়ে মই আপোনালোকৰ আগত অৱগত কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে বিদায়ী বৰ্ষ 2020ৰ এই অতি ৰোমন্থন ভিডিঅ'টি চাই ভাল পাব। আৰু বন্ধুসকল, অতি কম সময়ৰ ভিতৰতে হাতী মাৰি ভৰুকাত ভৰোৱাৰ দৰে এটি প্ৰতিবেদন মই আপোনালোকক প্ৰস্তুত কৰি দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে, আৰু কিবা যদি ভুল ক্ৰুটি হৈছে আপোনালোকে ক্ষমা কৰি দিব। আৰু আগন্তুক নৱবৰ্ষৰ 2021ৰ বাবে আপোনালোকক সকলোলৈ মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু চাই থাকিব মোৰ চেনেল কলংপৰীয়া আড্ডা ফাইণ্ডিং দ্য ৰুট। আৰু এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আজিলৈ এই ভিডিঅ'টি ইমানতে সামৰিছোঁ। চাই থাকিব মোৰ চেনেল কলংপৰীয়া আড্ডা ফাইণ্ডিং দ্য ৰুট। জয় আই অসম।